মাঘৰ বিহু উৎসাহ আনন্দৰ চাৰিওফালে ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ভোগালীৰ উৎসাহ ঘৰে ঘৰে চিৰা দৈ আৰু নানান তৰহৰ পিঠাপনা প্ৰস্তুত কৰি আলহী অতিথি তথা আত্মীয় আপ্যায়নৰ বাবে সাজু গৃহস্থ ক্ৰীড়াৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলালৈ পুনৰ গৌৰৱ ঝাৰখণ্ডত অনুষ্ঠিত কাৰ্বি আংলঙৰ সংবাৰী টিমুংপিয়ে আজৰি আনিলে ৰূপৰ পদক হাতচা কেকানৰ উৎসৱৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচত হেণ্ড অফ আহি কেথ কাৰ্যসূচী সম্পন্ন কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত সম্পন্ন এই কাৰ্যসূচী নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ আজি উৰুকাৰ বজাৰ বুলিলে মাছৰ বজাৰত জুই উঠে মাছ বেপাৰীসকলে মাজৰ জুই তাপত টকা গনে পৰম্পৰাক পালন কৰিবলৈ ভাল পোৱা প্ৰতিজন অসমীয়াই জুই চাই দামকো নেওচি পুৱাই ভিৰ কৰিছেহি নিজৰ দাঁতি কাষৰীয়া বজাৰসমূহত ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ঠায়ে ঠায়ে দল সংগঠনৰ প্ৰতিবাদ খুবৰ মাজতো পৰম্পৰাগতভাৱে তাহানিৰে পৰা পালন কৰি অহা মাঘৰ বিহুকনো নপতাকৈ কেনেকৈ থাকে সেয়ে এইকেইদিন অসমবাসীয়ে ব্যস্ত হৈ পৰিছে মাঘ বিহু আদৰাৰ কামত ঘৰে ঘৰে গৃহস্থই চিৰা দৈ সংগ্ৰহ তথা প্ৰস্তুতিকে ধৰি নানান তৰহৰ পিঠাপনা নিজ নিজ ঘৰত প্ৰস্তুত কৰি ঘৰলৈ অহা আলহী অতিথিক আদৰিবলৈ সাজু হৈছে গৃহস্থই আজি উৰুকাৰ বজাৰত জুই চাই মাছৰ দাম কাৰ্বি আংলঙৰ ডিফু বজাৰটো সেই একে সামগ্ৰীৰ লগতে উৰুকাৰ বজাৰ বুলি মাছৰ চৰা দাম মেজিৰ জয়ো জ্বলিল মনা মেজিৰ জয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ বণিকসকলে সুবিধা পাই মাছৰ দামত লেকাম এৰি দিছে পৰম্পৰা প্ৰিয় অসমীয়াই কিনিবই আজি মাছ অলপ আধা বইন্ত তথা অৰ্থৱানসকলে 1000-2000 দি আৰি মাছ কিনিছে আনফালে কিছু নিম্ন অৰ্থৱান তথা দুখীয়াসকলে নিজৰ সামৰ্থ্যৰ ভিতৰত কিনিছে আৰি মাছ নহবা শীতল ভকুৱা আদি মুঠতে আজি ঘৰে ঘৰে মাছৰ এসাঁজ তৃপ্তিকৰ আঞ্জা থাকিবই আনহাতে কৃষকসকলৰ নিজৰ খেতিৰ দৰাতেই উৎপাদিত ন ধানৰ চাউলেৰে চিৰা সান্দহ নিজৰ ঘৰৰ গাই গাখীৰেৰে দৈ প্ৰস্তুত কৰিছে মাছৰ দাম কেনেকা পালে মাছৰ দামটো একে বহুত কৈছে একদম মাছ লৈছো ডাঙৰ মাছ লৈছো আৰি মাছ আপাহ মাছ চহৰ অঞ্চলৰ লোকৰো সমস্যা নাই বজাৰত ভৰি আছে দৈ চিৰাকে ধৰি তিলৰ লাডু নাৰিকলৰ লাড়ু চিৰাৰ লাড়ু আদি উৰুকাৰ নিশা ভেলা ঘৰতে উৰে নিশা ফূৰ্তি তামাচা ভোজ ভাত খাই কটাব ৰাইজে পুৱা হ'লেও পুনৰ পৰম্পৰা সম্পাদন কৰি মেজি জ্বলাই খাব আটাই মিলি প্ৰীতিৰ এসাঁজ ভোজৰ ভাত এয়ে অসমবাসীৰ বৈশিষ্ট্য আনন্দ উৎসৱ আহিলে বৈৰী হিংসা কপটাত মনৰ পৰা আঁতৰাই দিয়ে আৰু এইদৰে সময় আহিলে আনন্দ উৎসাহত মগ্ন হয় বিশেষ প্ৰতিবেদক কাট নিউজ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ ক্ৰীড়াৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলালৈ এগৰাকী খেলুৱৈ পুনৰ কঢ়িয়াই আনিছে গৌৰৱ এই গৌৰৱ কঢ়িয়াই আনিলে কাৰ্বি আংলঙৰ সংবাৰী টিমুংপিয়ে ঝাৰখণ্ডত ৰাছিয়াৰ হটৱাস্থিত ঠাকুৰ বিশ্বনাথ চাহাদেও ইনডোৰ ষ্টেডিয়ামৰ মেগা স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত 64 সংখ্যক নেশ্যনেল স্কুল গেমছ উইছু চেম্পিয়নশ্বিপত খেলি ৰূপৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে সংবাৰীয়ে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমাৰ সঞ্চালকালয় সৌজন্য 2018-19 বৰ্ষৰ বাবে ঝাৰখণ্ডৰ ৰাছিয়াত অনুষ্ঠিত হয় 64 সংখ্যক নেশ্যনেল গেমছ উইছু চেম্পিয়নশ্বিপ ৰাছিৰ হট ৱাটাৰ অনুষ্ঠিত এই চেম্পিয়নশ্বিপখন যোৱা 11, 12 আৰু 13 জানুৱাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হয় 17 পৰা 19 অনূৰ্ধ্ব মহিলা খেলুৱৈয়ে ভাগ লয় এই চেম্পিয়নশ্বিপখনত
অসমক প্ৰতিনিধিত্ব কৰা দলটোৰ ভিতৰত এজন কাৰ্বি আংলং জিলাৰ হংবাৰী টিমুংপি হংবাৰী টিমুংপিয়ে উইচু চেম্পিয়নশ্বিপত খেলি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আনহাতে অসমৰ দলটিয়ে কেইবাগৰাকী খেলুৱৈ বিভিন্ন কেটেগৰীত খেলি ক্ৰমে সোণৰ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে 17 অনূৰ্ধ্ব মহিলা 40 কেজিত উইচুত কৰবী ৰাজবংশীয়ে সোণৰ পদক 56 কেজিত খেলি ৰূপৰ পদক চিচিলা মোছাহাৰী ৰূপৰ পদক 19 অনূৰ্ধ্ব 56 কেজিত খেলি হংবাৰী টিমুংপিয়ে ৰূপৰ পদক 60 কেজিত খেলি সুনিতা লিম্বুৱে ব্ৰঞ্জৰ পদক আৰু 65 কেজি খেলি বন্দনা মোছাহাৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ উইচু দলটিয়ে সৰ্বমুঠ 5টা পদক অৰ্জন কৰিবলৈ সক্ষম হয় জিলাখনৰ পৰা অসম দলটিৰ হৈ প্ৰতিনিধিত্ব কৰা খেলুৱৈ হংবাৰী টিমুংপিৰ এই সাফল্যত অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত সমগ্ৰ কাৰ্বি আংলংবাসী ৰাইজ মাঘ বিহুৰ উৰুকাৰ আগদিনাই কাৰ্বিসকলৰ আৰম্ভ হয় হাতচাকেকান উৎসৱ কাৰ্বিসকলৰ কেইবাটাও বৰ্ণিল সাংস্কৃতিক উৎসৱটি ৰাজ্যৰ মাঘ বিহুৰ উৰুকাৰ আগদিনা অনুষ্ঠিত কৰে খেতি পথাৰৰ পৰা উৎপাদিত নতুন ধানৰ চাউলেৰে গাঁৱৰ ৰাইজে মিলি এসাঁজ খোৱাৰ আগে আগে কাৰ্বি ডেকা গাভৰুসকলে মিলি কৰা নৃত্যই হাতচাকেকান এই হাতচাকেকান উৎসৱৰ সৈতে সংগতি ৰাখি যোৱা 9 ছেপ্টেম্বৰত হেল উপ আহি কিটি অৰ্থাৎ বিশেষ পৰম্পৰা পালন কৰি বাঁহগাজ আৰু গাহৰি মাংসৰ এটা ডাঙৰ বাঁহৰ পাত্ৰত ৰখা হয় সেইখিনিকে 13 জানুৱাৰীত হাতচাকেকান উৎসৱৰ সৈতে সংগতি ৰাখি বাঁহৰ ডাঙৰ পাত্ৰত থৈ দিয়া বাঁহৰ গাজ আৰু গাহৰি মাংস পুনৰ বিধিপূৰ্বক পাত্ৰটোৰ পৰা উলিয়াই দিয়া হয় হাতচাকান নৃত্য পৰিৱেশনৰ মাজেৰে এই কাৰ্য সম্পন্ন কৰা হয় ডেকা গাভৰুসকলে Hikibi la pena heno bahi to lagi karbia khelong isi kenasot la pen kena isi jutang son athe hen up la pen lukhi lagi cerap lo tang hakuku isu nimso tumjir gedam rasojir gedam bomahut kenong kisim tang et sokrot lo nongku aho ah bangki cice ciklo Rasimo risumar atum jir cekar hut risu jir cekar risu cucu nahut apan alu ahan kangtong rasimo labangso hen ruhi bider lobro labangso hen ruhi kitpo husi risumar atum jir cekar ko lapen promasar hem tami hacakan kangko pini pen ke ilitung hacakan keceng jadi hacakan pulutang te lake lukhi lo me ban karcho Lasi karbi po ana bangke adon tin arong tin sita lukhi lo me karcho lo pot milur me thek pen sita archo pon nang po la penili tu make manga bangke la henlo mo arni pen piyo pen bangke don rap kachi humri jirpo kachi humri sita hacharui si ne supi tum bangji mo hacharui ne ong hem chedam ji mo hacharui ne jirpo bangji mo hacharui ko hala sofan him sang pher penceng lok kicho kijun ammu kacisi kacedang kasu ke padu ponje pansi karbi jutang asong pen bangke kedo an karbi ala rapan isi abir ta kapandak ondolo je ningke kadewe karbi ke tuma bangke lemponje কেচিএছৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটি এইবাৰ পৰা প্ৰতি বছৰে 13 জানুৱাৰীত বৰ্ণাঢ্য নৃত্য গীতেৰে সম্পন্ন কৰা হ'ব বুলি কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় সাংবাদিকৰ আগত সদৰি কৰে মংগলিখি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure,
hair forming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001-863-460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত সমাগত উত্তৰ কাছাৰ সাহিত্য পৰিষদৰ নিৰ্বাচন বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান তুলিছে তুংগত দুদিন ধৰি নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লৈ কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে নিৰ্বাচনী প্ৰচাৰ চলালে জিলাখনৰ 17 নং গৰমপানী পৰিষদ সমষ্টি বিজেপিৰ প্ৰাৰ্থী ডেনিছ তেৰণৰ হৈ 19 জানুৱাৰীলৈ আছে মাথোন আৰু 4টা দিন বাকি এনে পৰিপ্ৰেক্ষিতত উত্তৰ কাছাৰৰ সাহিত্য সাহিত্য পৰিষদ নিৰ্বাচনত জয়লাভ কৰিবলৈ সাধাৰণতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল ভীষণ তৎপৰ হৈ উঠিছে নিজৰ দলৰ পৰা প্ৰেক্ষাপিত প্ৰাৰ্থীক জয় কৰি তুলি উত্তৰ কাছাৰৰ সাহিত্য সাহিত্য পৰিষদখনৰ শাসনৰ বাগজৰি নিজৰ হাতৰ মুঠিলৈ আনিবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ তীব্ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় দল বিজেপি কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে আমি মিটিং হৈছিল কাৰ্বি আংলং হৈ আমি আহিছো যে এনেকুৱা এটা নিৰ্বাচনত যে ইমান মনোযোগ গোট খোৱাটো প্ৰথম আৰু ইয়াতে মই লক্ষণটো দেখা পাইছো আপোনালোকে ডেনিছ তেৰণক নৰ্থ কাছাৰ অটোনমাছ কাউন্সিলত ইএম বনাইহে এৰিব হয়নে নহয় হয় ঠিক আছে বহুত বহুত ধন্যবাদ আপোনালোকে ভোগ লাগিছে ভাল লাগিছে আকৌ বিজেপি কো জিতনা চাহিয়ে 17 নং গৰমপানী পৰিষদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী ডেনিছ তেৰণৰ হৈ তীব্ৰ প্ৰচাৰ কাৰ্যত ভাগ ললে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে দিল্লী দিছপুৰ কাৰ্বি আংলং জিলাৰ ডিফুত বিজেপিৰ শাসন অব্যাহত থকাত কথা কৈ স্বাভাৱিকতে কাৰ্যবাহী সদস্যগৰাকীয়ে বিজেপি দলটোৰ ক্ষমতালৈ অহাৰ পিছতে দেশ তথা ৰাজ্য আৰু জিলাসমূহত কি সুবিধা আৰু উন্নয়ন দিলে তাকে বিস্তৃত খতিয়ান দাঙি ধৰি বিজেপি প্ৰাৰ্থী ডেনিছ তেৰণক মূল্যায়ন ভোট দি জিকিবলৈ আহ্বান ভোটাৰ ৰাইজক এই নিৰ্বাচনী প্ৰচাৰ সভাত কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ উপৰিও এমএসি দৰসিং ৰংহাং ৰিচাৰ্ড টকবিকে ধৰি বহু বিশিষ্ট নেতা তথা বিষয়ববীয়াসকলে ভাগ লয় মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বিসকলৰ বৰ্ণিল সাংস্কৃতিক মহোৎসৱৰ আগে আগে সাংস্কৃতিক সৈতে জড়িত বহু ভাল খবৰ স্বাভাৱিকতে ওলায় এইবাৰো ঠিক মহোৎসৱটিৰ আগে আগে কংকাত প্ৰডাকশ্যনে নিৰ্মাণ কৰিবলৈ ওলাইছে চেৰো নামৰ এখন কাৰ্বি ফিল্মটোৰ শুভ মুহূৰ্ত হয় 14 জানুৱাৰীত
সাংস্কৃতিক ক্ষেত্ৰৰ তাৰালাংচত ফিল্মখনৰ শুভ মুহূৰ্ত অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত প্ৰদীপ কোৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি আৰু কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰ কাৰ্বি ফিল্ম ছ'চাইটিৰ সাধাৰণ সম্পাদক দিলীপ বে প্ৰমুখ বহু কেইগৰাকী নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে Kali purutante ini tumla masa mohor kena pedangsa hokka tawai idhante kri purutante lakapkan ini tuma juga ngaphan akan hokka karu berti kali sini kai ke dengan je jasalatet pilihat herang ke tundu nono bangke anam simani sme presiden anam উল্লেখ্য নতুনকৈ নিৰ্মাণ হ'বলগীয়া চেৰত বাসাপি টিমুংপি প্ৰেম টেৰাং নিতু টিমুংপি প্ৰমুখ ব্যক্তিসকলে প্ৰয়োজনত থাকিব আনহাতে অভিনয়ত থাকিব ৰমেন টেৰন ৰাজীৱ বে আলভা টেৰন লাংকাই ক্ৰ আতুৰ লিট পগবিপি চেৰদিহুন টিছপি কাদম পগবিপি আৰু জীৱিকা টিমুংপি প্ৰমুখ অভিনেতা অভিনেত্ৰী তথা কলা কৌশলসকল আৰু এই ফিল্ম তথা বোলছবিখন আগন্তুক ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত মুকলি তথা প্ৰদৰ্শন কৰিব উৎসৱ বুলিলে কবই নেলাগে যুৱক যুৱতীসকলক কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কাৰ্বি যুৱক যুৱতী তথা বুঢ়া মেথাসকলৰ কথাই আকৌ বিশেষ সুকীয়া বৰ্ণিং নৃত্য গীত খেল আদি সুবিধা পালে হৃদয় উজাৰি প্ৰদৰ্শন কৰি আনন্দ লভে দিলাই সমীপৰ ৰংথেলোত প্ৰথম আঞ্চলিক মহোৎসৱৰ যোৱা 11 আৰু 12 জানুৱাৰীত দুদিন অঞ্চলটোৰ আনন্দ উৎসাহে আকাশ বতা মুখৰিত কৰি ৰাখে প্ৰাকৃতিক মনোৰম এলেকাত এখন চৰকাৰী এলপি স্কুল আৰু এখন ব্যক্তিগত স্কুল সন্মুখত এখন বিশাল ক্ৰীড়া পথাৰ এখন বহল ক্ৰীড়া পথাৰতে হাৱাৰ কাচিংথুৰ আটেৰাঙৰ উদ্যোগত যোৱা 11 আৰু 12 জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয় প্ৰথম আঞ্চলিক মহোৎসৱ তথা হাৱাৰ ৰঙাজে হাৱাৰ কাচিংথুৰ আটেৰাঙৰ সভাপতি অন্তেৰণৰ পতাকা উত্তোলন উপদেষ্টা হাৰসিং ক্ৰামছাৰ খাদ্যমেলা উন্মোচনেৰে শুভাৰম্ভ কৰে প্ৰথম দিনৰ কাৰ্যসূচী দ্বিতীয় দিনা পুৱা ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা চৰ্চিত কবিতা পাঠ প্ৰতিযোগিতা সজাগতা সভা নৃত্য গীতৰ প্ৰতিযোগিতা আদিৰে দুদিনীয়া কাৰ্যসূচীৰ সফল সমাপ্তি হয় আনপিনে ৰাজ্যৰ বিশিষ্ট কবি ছাৰ এড হানছেৰ সঞ্চালনাত অনুষ্ঠিত কবিতা অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা নিমন্ত্ৰিত 11 গৰাকী নবীন কবিসকলে উপস্থিত চৰ্চিত কবিতা পাঠ কৰে ইয়াৰ পিছতে কবিতা প্ৰতিযোগিতা আৰম্ভ হয় কবিতা প্ৰতিযোগিতা অনুষ্ঠানত 17 গৰাকী কবিয়ে ভাগ লয় কবিতা অনুষ্ঠানত বিশিষ্ট কবিসকলৰ দ্বাৰা কবিতা সন্দৰ্ভত ভাষণ আগবঢ়ায় অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ তথা কবি খগেন ইংতি বিশিষ্ট কবি খৰসিং ইংতি কবি তথা সমাজকৰ্মী সূৰ্য ৰংফাৰ সমাজকৰ্মী ছয়ৰং পি আৰু কবি মঞ্জু তেৰণ পি লেখিকা কাৰণ হানছেপি আৰু কবি হেলভিন টিমুংপিয়ে অংশ লয় ইফালে কবিতাৰ প্ৰতিযোগিতা আনফালে কবিতাৰ মাজে মাজে গীতৰ অনুষ্ঠান গীত কবিতাৰে প্ৰায় 3 ঘণ্টা সময়ত ৰংথেলোৰ আকাশ বতা মুখৰিত হৈ পৰে তাৰ পিছতে আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান স্থানীয় 5খন গাঁৱৰ কিশোৰ কিশোৰী তথা যুৱক যুৱতীয়ে আৰু আদহীয়া পুৰুষ মহিলাসকলে ভাগ লয় আটাইবোৰ অনুষ্ঠান উপভোগ মন কৰিবলগীয়া বৃহত্তৰ ৰংথলো অঞ্চলত লোকসকলৰ নজনাৰ প্ৰতি জনা আৰু জনাখিনি উচ্চ শিখৰলৈ নিয়াৰ আগ্ৰহ আছিল অনুষ্ঠানটিৰ যোগাত্মক দিশ Labangsu along itu kenangan kerja saya itu pasubarin kan cendok lun tomo dan cendok nan seperti yang pada itu jasmet cendok nang kedam kenangan kita dipan mati hijab tidu phone keje semartun lun tingkan kekan kan cendok somsuri kaci lun kan cendok nijokari kan cendok dan jasmet kirbang amai Niji kata mengapur kerja saya alamat ini tidur bom
rong rong alung kamela bangso kila machin Arun Lekthe report God News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ